নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশ্যনেল টিপছত। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ বিদ্যালয়ৰ বিষয়ে এটি চমু ৰচনা। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক পিছে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিকোনো ৰচনা লিখাৰ সময়ত মনত ৰাখিব, প্ৰথমতে আমি দিব লাগিব হেডলাইন, অৰ্থাৎ যি বিষয়টোৰ ওপৰত আমি ৰচনা লিখিম সেই বিষয়টোৰ নাম। হেডলাইন আমি সদায় মাজত লিখিব লাগে। এতিয়া আমি হেডলাইনটো লিখিম। যিহেতু আমি ৰচনাখন লিখিম আমাৰ বিদ্যালয়ৰ বিষয়ে, সেইবাবে হেডলাইনত লিখিম আমাৰ বিদ্যালয় বুলি। হেডলাইনৰ পিছত আমি লিখিম আৰম্ভণি। বিদ্যালয় এখন পবিত্ৰ অনুষ্ঠান। বিদ্যালয় হৈছে শিক্ষা গ্ৰহণৰ একমাত্ৰ স্থান। বিদ্যা মানে জ্ঞান আৰু আলয় মানে হৈছে স্থান। এই দুয়োটা শব্দ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে। বিদ্যালয় মানে হৈছে জ্ঞান আহৰণৰ স্থান। আমাৰ বিদ্যালয়খনৰ নাম প্ৰায় দেখা দিম। ই কলাইগাঁও টাউনৰ পৰা 1 কিলোমিটাৰমান দক্ষিণে অৱস্থিত। এতিয়া আমি লিখিম বিৱৰণ। বিৱৰণটো লিখাৰ আগত মই কৈ দিওঁ, স্কুলখনত আপোনালোকৰ কি আছে সেইখিনিহে লিখিব। মই নিজৰ স্কুলৰ বিষয়ে লিখিছোঁ, আপোনালোকে নিজৰ স্কুলত কি আছে সেইখিনি লিখিব। বিৱৰণ। আমাৰ স্কুলত 2খন বিল্ডিং আছে। প্ৰতিটো বিল্ডিঙত প্ৰায় 7ৰ পৰা 8টা কৰি কোঠালি আছে। ইয়াৰ 2টা কোঠালি শিক্ষকসকলৰ কমন ৰুম হিচাপে, এটা পুথিভঁৰাল হিচাপে আৰু এটা প্ৰেক্ষাগৃহ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিটো ৰুমত 6টাকৈ খিৰিকী আছে আৰু 2টাকৈ দৰ্জা আছে। প্ৰতিটো কোঠালিত সুন্দৰ চিলিং আছে। আমাৰ স্কুলখন সুন্দৰকৈ ৰং কৰা। প্ৰতিটো ৰুমত 2টাকৈ ফেন, 2টাকৈ লাইট আৰু এখন ব্লেকবোৰ্ড, চকী এখন টেবুল, এটা ডাষ্টাৰ আৰু কেইডালমান চক পেঞ্চিল আছে। দফা চেঞ্জ কৰি তলত লিখিব, আমাৰ স্কুলত প্ৰায় 2000মান ছাত্ৰ ছাত্ৰী আছে। আপোনালোকৰ স্কুলত কেইজনমান ছাত্ৰ ছাত্ৰী আছে আপোনালোকে নিজে জানি পেলাই লিখিব। আমাৰ স্কুলত এটি আহল বহল খেলপথাৰো আছে। স্কুলখন 2011 চনত স্থাপন কৰা হৈছিল। স্কুলখনে ইয়াৰ স্থাপনৰ দিনৰ পৰা বহুত উচ্চ শিক্ষিত নাগৰিকৰ সৃষ্টি কৰিছে। আমাৰ স্কুলত 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ আছে। প্ৰতিটো ৰুমতে 20ৰ পৰা 25জনকৈ ছাত্ৰ ছাত্ৰী আছে। আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল অতি মৰমীয়াল। সামৰণি। মই মোৰ স্কুলক অতি ভাল পাওঁ। এনে সুন্দৰ শৈক্ষিক পৰিৱেশ থকা স্কুলখনৰ ছাত্ৰী হোৱা বাবে মই গৌৰৱান্বিত। মই ভালদৰে লিখা পঢ়া কৰি ভাল ফলাফল দেখুৱাই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে চেষ্টা কৰি আছোঁ। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো, আৰু যদি ভাল লাগি থাকে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক পিছে আজিলৈ এইখিনিয়ে। আৰু এটা কথা, আপোনালোকে কি ৰচনা চাব বিচাৰে মোক কমেণ্টত জনাব। মই সেইটো বিষয়ে আকৌ নতুনকৈ এটা ভিডিঅ' বনাম। তেতিয়ালৈ বাই বাই, ভালে থাকক, সুস্থ থাকক।